এতিয়া আমি আহি আছোঁ আৰু আজি নমিতা মেমে তেওঁৰ লগত আমাক দিল্লী লৈ যাব আৰু আমাক সকলোকে দিল্লী বিভিন্ন ঠাই দেখাব যেহেতু তেওঁ বৰ্তমান দিল্লী বাসিন্দা হৈ গ'ল গতিকে তেওঁ আমাক দিল্লী লৈ গৈ কি কিনো দেখাই আপোনালোকক মই দেখাই যাম গতিকে ভিডিঅ'টো সকলোকে চাই যাব বৰ্তমান আমি উপস্থিত আছোঁ দিল্লী আছাম হাউচত আৰু আছাম হাউচৰ কিছু পৰিৱেশ আপোনালোকৰ বাবে আগবঢ়াইছোঁ চাওক কি ধুনীয়া পৰিৱেশ মই সঁচাকৈ দেখি বহুত আপ্লুত হ'লোঁ সেইবাবে আপোনালোকৰ বাবে আগবঢ়ালোঁ আৰু লাহে লাহে আমি আছাম হাউচৰ ভিতৰত সোমাই আহিলোঁ আৰু তাৰপিছত এনেকুৱা এটা ৰুম দেখিবলৈ পালোঁ য'ত হলৰ নিশ্চয়কৈ মানুহ বহি থাকিব পাৰে আৰু তাৰ পাছত আমাৰ ডিছ আহি গ'ল খাবৰ কাৰণে এয়া ডিছ চাওকচোন কি ধুনীয়াকৈ অসমীয়া জুতিৰে এসাঁজ খাব পৰা যায় ইয়াত আৰু সেই ডিছখন আপোনালোকৰ বাবে মই দেখাই দিলোঁ কিছুমান লোকে যেতিয়া দিল্লীলৈ প্ৰথমবাৰৰ কাৰণে যায় তেওঁলোকে ভাবে আছামিজ ডিছ পামনে নাইবা আছাম হাউচত অসমীয়া ডিছৰ ধুনীয়াকৈ পোৱা যায় আৰু এতিয়া আমাৰ খাই বৈ হ'ল তাৰপিছত আকৌ ওলাই গ'লোঁ আপোনালোকক দেখাবৰ কাৰণে এতিয়া আমাৰ যাত্ৰা চলি আছে আৰু আমি গৈ আছোঁ এতিয়া কি দেখাব পাৰোঁ নাজানো বাট কিবা কিবি দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু কেনেকুৱা লাগে মোক ক'ব কমেণ্টৰ জৰিয়তে আৰু এনেকুৱা ধৰণৰ যদি ভিডিঅ' বিচাৰে তেনেহ'লে মই ইয়াৰ ছেকেণ্ড পাৰ্ট আনিবৰ কাৰণে চেষ্টা কৰিম নমিতা মেমে আমাক ক'ত লৈ গৈ আছে আৰু কি দেখাই নাজানো গতিকে সকলোবিলাক জানিবৰ কাৰণে ভিডিঅ'টো চাই যাম অলপ গতিকে ভিডিঅ'টো চাই যাওক সম্পূৰ্ণকৈ এয়া চাওকচোন আমি উপস্থিত আছোঁ দিল্লী পাব্লিক লাইব্ৰেৰী আৰু তাৰ কিছু মুহূৰ্ত আপোনালোকক দেখাই দিলোঁ ইয়াৰ ভিতৰত যিহেতু সোমোৱা পচিবল নহয় সেইটো কাৰণে আমি বাহিৰৰ পৰাই আপোনালোকক দেখাই দিবৰ কাৰণে চেষ্টা কৰিম চ' এতিয়া আকৌ গৈ আছোঁ কিন্তু ক'ত যাওঁ নাজানো চ' আগলৈ আৰু কিবা কিবি দেখাই যাম বলক চাই যাওঁ হয় নেকি মেম ইমান ফ্ৰী ইয়াত বহুত ধুনীয়া লাগিছে দেই জেগাখিনি আৰু দেখিছে আপোনালোকে ইমান ফ্ৰী ইয়াতে আৰু দেখি ঠাইখিনি বহুতেই ভাল লাগিছে আৰু ইয়াতে আপোনালোকে আহিব পাৰে আপোনালোকৰ বজাৰ কৰিবৰ কাৰণে তো আমিও আহিছিলোঁ আপোনালোকক তাৰ কিছু মুহূৰ্ত দেখাই দিলোঁ আজি দিনটো আপোনালোকক দেখাই গ'লোঁ দিল্লীৰ বিভিন্ন ঠাই আৰু এতিয়া সন্ধিয়া হ'ল আৰু সন্ধিয়া কিছু মুহূৰ্ত আপোনালোকক দেখাওঁ আৰু এনেকৈ দেখাই আজি এই ভিডিঅ'টি সমাপ্তি কৰিম পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম তেতিয়ালৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ জয় আই অসম